বুজার ভোগ খাই এত তিরকে আনিছে অলপ গ্যাস আনিছে এই একবার হাগলু রাখি পেলাই 50 জনের হাগবাই গেল ভাই আরো লাগে হে কৃষ্ণ আয়ো ওই অন্ধে হবে ও আরো লাগছি ও কৃষ্ণ ধরবেন না আর নানান বোধ রক্ষায় জানা আছে ওর হাগা আনিছি তাতেও পয়সা না খরচ হয়েছে তোমরা হিমের চেষ্টা করি সামনেছি মই না মায়েরও মদার বা একলে লাগা করছি মই সামনেছি মই না চেষ্টা করি কিবা আনবা পারো আনিলে আনলে কোনো ধরে জন্ম দিন এটা হলো কোনটো ভাইবে কৰিছা নেকি গম পা না কিন্তু আমি সম্বল নৰা কাৰণে আনা মই সম্বল নৰো পইচা পাম দিনটো হাজিৰা কৰি 300 টাকা আৰু তন্দক লৈ যদি 300 টাকাটো আনো ঘৰৰ হয় আলু চেনি দালি আনবাই নহয় তেও চাং দেছো মই যদি অলপ যদি সংগ্ৰহ কৰিব পাৰো তেতিয়া তন্দক আনি দিম দে আৰু পঢ়া শুনা কেনে কৰিছি মই না ভাল পৰীক্ষাৰ হৈ দিছি কিমান পইচা এখনত 50 যে পড়ি যাব যদি সুন্দর ভালো হলে মোর ভাল লাগে এই বাইকেরে বুড়া হলেও সুন্দর ভালো হলে মোর ভাল লাগে না মোর ভালো কারণে পড়া কথাটো কোন নাই সুন্দর ভালো কারণে মই কথাটো বুঝি পাইছা সুন্দর ডাঙা হই গিয়া ভাল আমার দই কষ্ট আজি যদি তই বহুত ধনী ঘৰত জন্ম ললি কিন্তু ধনী ঘৰত জন্ম ললি বহুত বস্তু পালি যদি আমি যদি কেক মই আনি দিব পাৰো কিন্তু আমি দিম তুমি টেনশন নলবি মই কাম কৰি 300 টাকা হলে পাই এটা রোজ 600 টাকা দিব 600 1200 মই বলে আনি দিব চেষ্টা কৰিম এই বাইতে হৈ বলে আনি দিম বুলি কৈছো বুজি পাইছা কিছুমানে তো কলা দি বুজা আমি কালি আনি দিম যাব যদি পাৰো বল দিম আনি যাব ৰাতি হয় কোৱাক লৈ যাও কি হয় কালি না বাৰতে যাও বজা যাম না এটা পড়গে যাম সা করু যা তন্দ যা মশা করু তো তন্দে পড়গে সালা আজি সেমি না বাটো নাই কি করু সাগরে দিবা বলে ভালো আছে আন্দা বড় মাথায় কত ধুকে আর মানে পানি তো অলপ চেনি মিক্স করে দিতে খাবা খাই যাব মইনা ও সাগাই যা বন্ধে পড়গে ও হাতে বানান যায় না যা কালি মইনাৰ জন্মদিন অলপ কেকৰ যোগাৰ কৰিব লাগিব আৰু দুটামান তাৰ লগৰ চলি মাতিব লাগিব লগৰ চলি মাতি চাহ অলপ অলপ খোৱাব লাগিব এই গুছ এটা কৰি গৰুটো তাই গুছ নহ'লে ক'বা খালি যায় মইনা অ দৈ আছো খালি কেকে আনব লাগিব না নাইবা কাপোৰ চাপোৰো লাগিব বুঝতে লাগে নেকি মোর তো দি ইমান পয়সা নাই মোর তো 1200 টাকা আছে কি দুটা আইব কাপড় করকে আমি আমার লাগবে কিন্তু আমার লাগবে নাকি যাসু বজে সাংসু মই কি বড় কাল রাতে আর যদি নেদা কথা গুছি যাম কিন্তু
যাব যাইতে তন্তে পড়বে মই ভাবিম যা আৰু আজিকালি যি দাম সৰু চলি এটাৰ কাপোৰো এক যোৰাত 600-700 টকা লাগে আৰু এন্দৰটো বয়স হৈ গৈছে 7-8 বছৰ এন্দৰ তাতে আৰু কিমান বা দাম লয় কাপোৰৰ আনবা বুলিতো কাণনো ভাল লাগে আনি দিবা গোটেৰে ভাল লাগে আনবা বুলি কিন্তু মোৰ এইটোত যি সিমান টকা নাই মোৰ সম্বলো নাই আনবা পৰা যদি যি তাক মোৰ ঘৰত জন্ম নলে বেলেগ ঘৰত জন্ম লাগে যি ধনী ঘৰত পালা কি মোৰো হয় পেটটো বয়া ডাক্তৰ তাকে ভালকৈ দেখাব লাগিব কি হৈছে এই চালা ভোকখিনি খাই গড়ে আছে পেটটো চালা তাকেতো চালা মাথায় কাম নকৰা হৈ গৈছে কিন্তু কাপোৰো আনবা দিছে এতিয়া 1200 কেকটোহে আহিব 600 দি আৰু একযোৰ কাপোৰত যদি 300 কৰি লৈ 1600 1800 টকা লাগব 600 টকাটো ক'ত পাই যাব কৰোঁ হয়তো খুজিলেও নাথে জানেই আমি গৰীব মানুহ বুলি গৰীব মানুহ নহয় যদি আজি ধনী মানুহ লাগে গোটেইতে সহায় পালোঁ হাত পাতাৰ লগে লগে পইচা পালোঁ কিন্তু আমি গৰীব মানুহ আমাক দিয়া মানুহ কোনো নাই দেখিছোঁ কালি ৰাতিপুৱালৈকে মই কি হয় চাং এতিয়াও পেকে উঠাক এডাল জুইৰ বাৰী সিদিনাতে এটা কুটি আছিল ধৰি থ সেইটোকে কৰিম দিয়া এইডাল আৰু মিছা নাগাটো জুইয়ে পাব পাৰব সিদিনাতে ৰাতি আহে আজিয়ে লাগব নানলিতো আৰু অশান্তি কৰি ঘৰতে যাবই চালা কি কৰোঁগে মই দেছো ঘৰত যাই চাং কি হয় কেকাৰো চলা মইনা নাপলো যা আজি ক'ত যা কালি আনিম দে কালিতো ভাৰ দেও নহয় কিন্তু এনে খাবি দে একদিন গম পা আমাক লাগবই আজি কি হ'ব এতিয়া মইতো আনবাও নলো আমি যাম যা অ মইনাই গুচি গেল আচলতে হই বাপেকৰ দুখ কি বুঝব আপি চলি আজি যদি মই ভাল টাকা পালোহি ইতিয়া আনি দিবা পারলো যখন নহলে যাই অর্ডার করলে জানার মোবাইলও নাই সেনে কথা কি করুম ভাবলি মাথা চাথা নষ্ট হয়ে যায় তা ক'ত বা গেল হিন্দে বিচৰি যাব আপোনালোকৰো সেনে হয় নেকি ৰাইজসকল ক'বচোন কমেণ্ট বক্সত যাব লাগিব
আখি মাতায়ে আবতি হাহে অতি হাঁহিতে ধিয়া নোৱাৰে কোনেও আঁতৰি যাব আমাৰ হাঁহিখিনিলৈ তুলিব নিতে কেতেকী পাহি আশাৰ সুবাসকে লৈ তুমি কোন আমাৰে মৰম সুখে দুখে তোৰ জন্মদিন পালন কৰবা নৰলোৱে মই না হেল্ল' ফ্ৰেণ্ড ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাব ভাল লাগিলে জনাব আৰু বেয়া লাগিলে জনাব আৰু এইটো ভিডিঅ' আমি কমেডিৰ কাৰণে বনাইছোঁ আৰু মই তেনেকৈ আছোঁ মই বাচি মৰা নাই তো নেক্সট ভিডিঅ' আপোনাৰ পাব আপোনালোকে অতি সোনকালে নেক্সট ভিডিঅ' এটা আহিছে CID এপিছ'ড বুলি এটা আহিছে CID এটা আমি কৰিম অতি সুন্দৰ কৰি কৰিম আৰু সকলোৱে অপেক্ষা কৰি থাকক চাবলৈ তো ফটোটো দিছোঁ ফটোটোত লাইক কৰক কমেণ্ট কৰক আমাক কেনে লাগে ফটোটো গতিকে ভিডিঅ'টো চাবলৈ আপোনালোকে অলপ অপেক্ষা কৰিব লাগিব তো বিশেষনো মই কি ক'ম এইটো ভিডিঅ' চাই যদি আপোনালোকে ভাল পাইছে বা হাঁহিছে তেন্তে আনকো হাঁহা সুযোগটো দিব মানে লগ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব ভিডিঅ'টোৰ কথাখিনি আৰু মোৰ চেনেলটো যদি কোনোবাই চোৱাও নাই নতুনকৈ খুলিছোঁ তাতে যাতে চাবলৈ আৰম্ভ কৰে কমেডি ভিডিঅ' হয় চ' মই এনেকৈ বনাই আছোঁ তো কিবা ভুল ভ্ৰান্তি হ'ব পাৰে নিজৰ বুলি ভাবি এইখিনি ক্ষমা কৰি দিব আৰু মোৰ চেনেলটোৰ নাম হ'ল ব্লেক এণ্ড হোৱাইট 5533 এনেকৈ ইউটিউবত মাৰি দিলে তো মোৰ ভিডিঅ'বিলাক আপোনাৰ মোৰ ভিডিঅ' চাব পাৰিব আহি যাব সেনেকৈ মাৰি দিলে মানে কি আৰু মোৰ ভিডিঅ'বিলাক আহি যাব তেন্তে আৰু কিনো কম আৰু বিশেষ আৰু নকওঁ মই বাৰু নেক্সট ভিডিঅ'ত পুনৰ লগাই পাম আৰু যদি এইটো ভিডিঅ' চাই ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলৰ লিংকটো দিয়া থাকে লিংকটো দবাই দিব আৰু ব্লেক এণ্ড টিপি দিব আৰু ছাবস্ক্ৰাইব হৈ যাব আৰু আপোনালোকক কি ক'ম যদি মোৰ ভিডিঅ'বিলাক এনেকৈ চাই আছে তেন্তে চাইয়ে থাকিব বহুত ভাল লগা ভিডিঅ' আমি বনাব চেষ্টা কৰিম আৰু চ' যদি ভিডিঅ' যদি ভালো লাগছে তেন্তে লাইকটো কৰক আৰু যদি বেয়া লাগছে তেন্তেও লাইক চেক অলপ কৰি দিব আৰু কিয় নতুনকৈ খুলিছোঁ ৰাইজসকল ছাবস্ক্ৰাইবাৰ চ' আমাৰ বহুত কম তো এনেকৈ ভিডিঅ'বিলাক বনাই আছোঁ আৰু কিবা ভুল ভ্ৰান্তিটো ক্ষমা কৰি দিব আৰু লাইক কমেণ্টটো কৰবা ক'লোৱে চ' কি ক'ম আৰু নেক্সট ভিডিঅ' CIDটো চাবলৈ আপোনালোকক অপেক্ষা কৰি থাকক আৰু তো বিশেষ নকওঁ তো আপোনালোকে CIDটো চাবলৈ অলপ অপেক্ষা কৰি থাকক তো এইখিনি আছিল আজিৰ ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লগ বন্ধুৰ আগত কওক আনকো হাঁহা সুযোগটো দিয়ক আপোনালোকে যে এই ভিডিঅ'টো চাই হাঁহিছে তো বিশেষনো কি ক'ম নকওঁ আৰু বিশেষ বাৰু বাই বাই ধন্যবাদ জয় অসম।